নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোকে ভালে আছে। আজি আমি খাম ৰবাব টেঙা। আমাৰ বাৰীৰে ৰবাব টেঙা হয়। আপোনালোকে আগৰটো ভিডিঅ'ত দেখিছে যে আমাৰ ৰবাব টেঙা গছ আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো কণ্টিনিউ চাই যাব। এতিয়া মই ৰবাব টেঙা পাৰিমগৈ, আপোনালোকক আমাৰ ৰবাব টেঙা গছজোপা দেখাম। এইজোপা আমাৰ ৰবাব টেঙা গছ, বেছিকৈ লগা নাই বাৰু, কমকৈ লাগিছে। মই এতিয়া পাৰিম এইটো পাৰিম চাগে, ওচৰতে আছে পাৰোঁ আৰু এইটো অকণমান ডাঙৰো লাগিছে দেখিবলৈ। বাকী সৰু হৈ আছে, বেছি ডাঙৰ হোৱা নাই। এইটো ৰবাব টেঙা একেবাৰে তলতে লাগি আছে, মানে এনেকৈ হাতেৰে ছিঙিব পাৰিম। আৰু ওপৰত আছে বাৰু, কিন্তু এইটো হাতেৰে ছিঙি দিম মই। ফাইনেলি ছিঙিলোঁ। এইটো ৰবাব টেঙা মানে বহুত ডাঙৰ হ'ল, আৰু আমাৰ ঘৰত খাবলৈ ইমান মানুহ নাই, আৰু ইমান ডাঙৰটো খাব নোৱাৰোঁ, বহুত থাকি যাব। সেইটো কাৰণে ভাবিলোঁ বেলেগ এটাকে পাৰি আনোগৈ, অলপ সৰু চাই। এইটো ছাইডত মই ঢুকি পোৱাকৈ নাই, এতিয়া এইটো ছাইডে যাব লাগিব। আমাৰ বাৰীখনৰ মই যে যোৱাটো ভিডিঅ'ত দেখাইছিলোঁ আপোনালোকক যে পুলি কিবাকিবি গুটি ৰুইছে বুলি, এতিয়া অলপ সৰু সৰুকৈ পোহ মেলিছে। আৰু এইবিলাক এইটোও নালাগে, সৰু এটাহে নিম। এইটো খাবলৈ ভাল হ'বনে নহ'ব বাৰু। এইটো বেছি ডাঙৰ নহয় বাৰু, আৰু বেছিও সৰুও নহয়, মিডিয়াম চাইজ। এইটোকে পাৰিছোঁ, ওচৰতে অলপ ঢুকি পাইছোঁ আৰু। ফাইনেলি পাৰিলোঁ। এতিয়া গৈ কাটিমগৈ, আৰু মই কাটিব লাগিব। এখন কটাই ৰেডি কৰি ল'লোঁ, আৰু এইটো গামলাত থ'ম মানে। তাৰপিছত আৰু ইয়াৰ বাকলিখিনি ইয়াতে পেলাম। আকৌ একেটাই মাৰি আনিলোঁ। সৰুৱে এইটো বেছিকৈ বাকলি ওলাইছে। খাই ল'ব নাই, তাৰপিছত ভাত খাব এতিয়া একদম ভালকৈ খাব পাৰিব। আৰু এতিয়া টেঙাটো বাকলি আধা গুচোৱা হৈ গ'ল, আৰু এতিয়া মই মাজতে দুফাল কৰি দিম। ধুনীয়া হৈছে। এয়া মাজতে মই দুফাল কৰি ল'লোঁ। তাৰপিছত এতিয়া ইয়াৰ বাকলিটো গুচাই দিব লাগিব। এইটো বাকলিটো গুচাই পিনে তাৰ মাজৰ এইটো উলিয়াব লাগিব। আৰু টেঙা খাবৰ কাৰণে মই গোটাই লৈছোঁ এয়া কণ জলকীয়া, আৰু এয়া শুকান জলকীয়া, আৰু এয়া নিমখ কাটি লৈছোঁ। তাৰপিছত এইখিনিৰ লগত মিক্স কৰি খাম। আৰু এনেকৈ চব হেৰি কৰি ল'লোঁ, গুচাই ল'লোঁ। তাৰপিছত এতিয়া এয়া জলকীয়া মিক্স কৰি দিম ইয়াৰ লগত, নিমখটো দি দিম। জলকীয়াখিনিও দি দিলোঁ। জলকীয়া এইকেইটা নিদিলোঁ, বেছি হ'ব বোলে, মিক্স কৰি দিছোঁ। টেঙা খাবৰ কাৰণে বাৰীৰ কলপাত কাটি আনিলোঁ, কাৰণ টেঙাটো কলপাতত খালে ভাল লাগে খাই। কলপাতত টেঙা খোৱাৰ সোৱাদেই বেলেগ। ভাগ কৰি দিলোঁ, এয়া 3 ভাগ কৰি দিছোঁ। মই গামলাত খাম। গাইছ, মই গামলা লৈছোঁ, ইহঁতক পাতত দিছোঁ।
তই জানি এতিয়া টেঙা চেঙা খাই আহিলোঁ। এতিয়া মাহীহঁতৰ ঘৰত যাব ওলাইছোঁ। মায়ে মই যাম বিশেষ এটা কাৰণত। মাহীহঁতৰ ঘৰত গৈ পিনে কি কৰোঁ আপোনালোকক অকণমান দেখাম পাৰিলে। তো ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। বলক। এইটো পণ্ডিত এটা লগ পালোঁ। পণ্ডিত জৱাহৰলাল নেহৰু। ক'ত যা? ফাইনেলি মাহীহঁতৰ ঘৰ পালোহি। এয়া মাহীহঁতৰ ঘৰ। কি কৰিব এই ইয়াত বহুত দিন ক'ৰবাত আছিলেগে আকৌ মই ভাত পানী খাই বৈ আহিছোঁ। তই একো দিব নাই কিবা বৰষুণ হেৰি কৰি অঁ লাগিব হ'ব। এইকেইজনী বোলে মোৰ ব্লগৰ পাৰ্টনাৰ হয়। দেখাই দিছোঁ সিহঁতক অকণমান। এইটো আমাৰ খুৰাহঁতৰ ঘৰ হয় আৰু এয়া মাহী আৰু খুৰা মানে কি আমাৰ ফেমিলিও হয়। দুইজনৰ ফালৰ পৰা বংশ লাগে। তো খুৰাহঁতৰ ফিচাৰীটো অকণমান দেখাই দিছোঁ আপোনালোকক। এইটো ডাঙৰ ডাঙৰ মাছ আছে। সেই পিছফালে আছে পথাৰখন। ডাঙৰ ডাঙৰ মাছ। সেইখন পথাৰখন। চাহ তাহ খাই মানে তামোল এখন খাই আছোঁ এতিয়া। আৰু এইকণতে ফিচাৰী কাষতে বহিবৰ কাৰণে চেয়াৰ থোৱা হৈছে। মই অকণ বহি লওঁ ইয়াতে। ধুনীয়া পৰিৱেশ। ইয়াতে বাঁহ আছে। মানে গৰম দিনত আৰু পুৰা মজা আৰু ইয়াত বহিবলৈ। এতিয়া ঘৰলৈ যাওঁ আৰু। মাহী ঘৰত নাই। সেইটো কাৰণে মাহীহঁতৰ ঘৰলৈ নগ'লোঁ। খুৰাহঁতৰ ঘৰলৈ গ'লোঁ। এয়া হৈছে আমাৰ ঘাই ঘৰ। বাবাৰ লগত বাবাহঁতৰ ঘৰ। আহিছিলোঁ ইয়ালৈ এনেই আহিছিলোঁ খবৰ ল'বলৈ। এতিয়া যাওঁগৈ আৰু এইটো নামঘৰটো ধুনীয়াকৈ বনাইছে। এতিয়া আহি পালোহি। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাই আছোঁ অন্য এটা ভিডিঅ'লৈ। জয় আই অসম।